তো সবকে ফ্লাইট দিব লাগিব নহ'লে হেলিকপ্টাৰ দিব লাগিব। এটা অদ্ভুত ডিচিশ্যন হৈছে। নমস্কাৰ বন্ধুসকল, ডিজিটেল ইনফোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিও আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক। বন্ধুসকল, খবৰটো হৈছে জুবিন গাৰ্গৰ বিষয়ে। কিছুদিনৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিহু অনুষ্ঠানসমূহ এসপ্তাহৰ ভিতৰতে পাতি শেষ কৰিব লাগিব বুলি কৈছিল, আৰু ইয়াৰ ওপৰতে কালি জুবিন গাৰ্গে সাংবাদিকৰ লগত হোৱা বাৰ্তালাপত এক মন্তব্য আগবঢ়াইছিল। তাৰ ভিডিঅ' ক্লিপটো আপোনালোকক দেখুৱাই দিছোঁ। সেইটোতকৈ ডাঙৰ কথা হ'ল এসপ্তাহত গোটেই অসমত বিহু পাতিব নোৱাৰে, সেইটো পচিবলি নহয়। কোন কেনেকৈ ক'ত যাব? গোৱালপাৰা আৰু গোৱালপাৰাৰ পৰা শিৱসাগৰ দৌৰ মাৰিব নোৱাৰে একে ৰাতিত। তো সবকে ফ্লাইট দিব লাগিব নহ'লে হেলিকপ্টাৰ দিব লাগিব। কথাটো সেইটো এটা অবান্তৰ এটা কথা। সেইটো এসপ্তাহ তেনেকৈ বান্ধি দিলে নহয়, কাৰণ এসপ্তাহত বিহু শেষ নহয় আৰু শেষ কৰিব নোৱাৰে আচলতে। চবেই চবৰ জেগাত পাতিব বিচাৰে বিহু এখন, সৰুকৈ হ'লেও ডাঙৰকৈ হ'লেও যেনেকৈ নহওক। চ' সেইমতে টাইম লিমিট লৈ সেইমতে সেই সময় সুবিধা মিলাই পেলাইহে পাতে চবে। চ' এইটো এটা অদ্ভুত ডিচিশ্যন হৈছে কথাটো। মই পাতিম বাৰু কথা। গতিকে আপোনালোকে দেখিলে, আৰু অসম চৰকাৰে যিটো এসপ্তাহৰ ভিতৰত বিহু পাতি শেষ কৰাৰ কথা কৈছে, সেই বিষয়ে আপোনালোকে কি ভাবে নিজৰ মতামত কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ। থেংকছ ফৰ ৱাচিং। যদি ভিডিঅ'টো ইউটিউবত চাইছে অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাইছে ভিডিঅ'টো লাইক কৰিব আৰু আমাৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব।